লকডাউনৰ মাজতে দীক্ষু আৰু অজয় ফুকনৰ নতুন গীত আমাৰ পথাৰ আমাৰ বজাৰ সোণাপুৰ ডিমৰীয়াৰ বিভিন্ন লোকেশ্যনত চিত্ৰগ্ৰহণ ইতিমধ্যে সম্পন্ন হৈছে। অসম পশুধন নিগমৰ উদ্যোগত ব্যতিক্ৰমী পদক্ষেপ অতি সোনকালেই ৰাইজৰ কাষলৈ আহিব এই নতুন গীতটি। নতুন প্ৰজন্মক আত্মনিয়োগ কৰি আত্মনিৰ্ভৰশীল কৰাৰ প্ৰয়াস কৰিছে। জীবন আমার সপোন আমার বজাৰ আমার পথাৰো আমাৰ আত্মনিৰ্ভৰ আমি অসমীৰে সন্তান ৰাখিম আমি আই অসমীৰ মান। কিহৰ ছুটি চলি আছে? জীৱন আমাৰ সপোন আমাৰ পশুধন নিগমৰ এটা নতুন গীত অজয় ফুকনে সংগীত পৰিচালনা কৰিছে। মই গাইছোঁ গীত। আমাৰ নতুন প্ৰজন্মক উৎসাহিত কৰাৰ কাৰণে আচলতে এক প্ৰয়াস। আৰু পশুধন নিগমৰ অধ্যক্ষ মনোজ কুমাৰ দাদাৰ এইটো এটা নেতৃত্বত আমাৰ নৱপ্ৰজন্মক এটা উৎসাহ যোগোৱাৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে সঁচাকৈ খুব ভাল প্ৰচেষ্টা। গতিকে ইয়াত সকলোৱে মিলি সহযোগ কৰিব লাগে। এলকো বনিবান বহ্নিবন ফাৰ্মছ আছে, বহ্নিবন ফাৰ্মছে সকলোতে হেল্প কৰি আহিছে সদায় এলকো। গতিকে এটা খুব ভাল প্ৰচেষ্টা, ভাল হ'ব। আমাৰ আত্মনিৰ্ভৰ হ'ব লাগে, সকলোৱে কাম কৰিব লাগে। অসমত আমাৰ বহুত সম্পদ আছে, গতিকে কাম কৰি আমি ওলাই যাব লাগে, আগবাঢ়িব লাগে। যোৱাবাৰ তেজাল দিছোঁ থিয়েটাৰত। ইতিমধ্যে এই সময়কেইদিনত যে গান ৰিলিজ হৈছিলে, এইবাৰো আমি আপোনালোকৰ কাৰণে এটা গান ৰাখিছিলোঁ হয়নে সপোনে থিয়েটাৰ সূৰ্যৰ কাৰণে দীক্ষুৰ কণ্ঠত। কিন্তু দুৰ্ভাগ্যবশতঃ এতিয়ালৈকে থিয়েটাৰ হোৱা নাই। কিন্তু তথাপিতো আমি এটা প্ৰচেষ্টা কৰিছোঁ যে আমি এতিয়া যিহেতু সকলোৱে কৈ আছে যে আত্মনিয়োগ আত্মনিৰ্ভৰ আমি বিজি হ'ব লাগে, নিজক সংস্থাপনৰ বাবে নিজৰ উপাৰ্জনৰ কাৰণে নিজে ব্যৱস্থা কৰিব লাগে, অৰ্থনৈতিক আন্দোলনৰ কথা কৈ আছে। আৰু সেইকাৰণেই এইবাৰ আমি এটা গান কৰিছোঁ আমাৰ পথাৰ আমাৰ বজাৰ। আৰু এই গানটো দীক্ষুৱে কণ্ঠদান কৰিছে, মই সংগীতেৰে সজাইছোঁ। মনোজ দাই খুব ধুনীয়াকৈ দুটামান কথা লিখি দিছে। আৰু গানটো আমি সোনকালে আপোনালোকলৈ আগবঢ়াম যে এইবছৰ যাতে দীক্ষু আৰু আমাৰ যি প্ৰচেষ্টা সেই আপোনালোকে যাতে হেৰি নহয়, বিৰত নাথাকে। এবাৰ আকৌ পাব আমাৰ গান আৰু আপোনালোকে চাই থাকিব। অতি সোনকালেই পশুধন নিগমৰ উদ্যোগত এই গানটো কৰা হৈছে, সোনকালে মুক্তি দিয়া হ'ব। আৰু আমি এই যি ডিমৰীয়া বৃহত্তৰ ডিমৰীয়া খেতি অঞ্চলত আমি শ্বুটিং কৰিব আহিছোঁ, কিমান ধুনীয়া লোকেশ্যন, কিমান ধুনীয়া পৰিৱেশ। সম্পূৰ্ণ আমি যি মানে আধুনিকতা নহয়, যে মানুহৰ সহজ সৰল জীৱন যাপন যি ধৰণে হয় তেনেকুৱাই আমি উপস্থাপন কৰিব চেষ্টা কৰিম গানটোৰ জৰিয়তে। আৰু আপোনালোকে আশা কৰিছোঁ ভাল পাব আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জীৱন আমাৰ সপোন আমাৰ পথাৰ আমাৰ